দৈবকীর গর্ভজাতে অষ্টম পুত্রাই সংহার করিব তোকে এতি পলকতে। দৈবকীর গর্ভজাতে অষ্টম পুত্রাই সংহার করিব তোকে এতি পলকতে। দৈবকীর গর্ভজাতে অষ্টম পুত্রাই সংহার করিব তোকে এতি পলকতে। সংহার করিব তোকে এতি পলকতে। সংহার করিব তোকে এটি পলকতে। নাই! কৃষ্ণ 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 কিয় কিয় বারে বারে কৃষ্ণর মায়াবী ছবিয়ে উদ্ভ্রান্ত করে মোর মস্তিষ্ক। কথা সকলোতো ঠিকেই আছে, সকলো সঠিক। এয়া মথুৰাৰ দুৰ্ভেদ্য ৰাজপ্ৰসাদ, আৰু মই স্নায়ু জাগ্ৰত কংস। কবাক্ষ খুলি দিলেই সুদূৰত হোৱা বৈ আছে যুগান্তৰৰ নিৰৱধি যমুনা। যমুনা আচৰিত। যমুনা যমুনা বাঢ়ি আহিছে। কি প্ৰচণ্ড সুখ! আকাশ আকাশ ধূসৰ হৈ পৰিছে। একো নেদেখি যমুনাৰ সিপাৰে কি আছে মইতো একো দেখা নাই। নহয়, মই দেখিছো। মই ৰিণিকি দেখা পাইছো। এখন মনোৰম উদ্যান। কি বৃন্দাবন? সেই উদ্যানখন যেন লাহে লাহে এখন গভীৰ অৰণ্যলৈ ৰূপান্তৰিত হ'ল। এখন গভীৰ অৰণ্য, আৰু সেই অৰণ্যৰ মাজত সৌটো কি? সৌটো যে এটা প্ৰকাণ্ড বাঘ। সেই ক্ষুধাৰ্ত বাঘটোৱে কোনো বাধা নামানি মোৰ ফালে আহি আছে, মথুৰাৰ ফালে আহি আছে। দেখা নাই সন্মুখত উন্মাদিনী যমুনা বৈ আছে প্ৰবল গতিৰে। নাহিনী বাঘটোৱে কোনো বাধা নামানি
মথুরার ফালে আহি আছে প্রবল যমুনা জপিয়াই পাৰ হৈ সি মোৰ ফালে আহি আছে এই নাইবি নাইবি এই কোন আছ প্ৰসাদৰ দুৱাৰ বন্ধ কৰি দে সিংহৰ দুৱাৰ বন্ধ কৰি দে এই কোন আছ মোৰ তৰোৱাল কালকেতু মহারাজ মই আপোনাৰ শ্ৰীচৰণৰ দাস কালকেতু মহাৰাজ। কালকেতু মহারাজ, মাত্ৰ এটা দুশ্চিন্তা তীৰ্থকতে অৱচেতন মনৰে এটা ভয়াৱহ সপোন মাথোন সকলো হত্যু শেষ হৈ আহিছে মহাৰাজ। বাকী আছে মাত্ৰ নন্দ গোৱালৰ পুত্ৰ কৃষ্ণ। ইমান চেষ্টা কৰিও এটা সামান্য গোপ বালকক হত্যা কৰিব পৰা নাই কিয় কালকেতু? আকৌ এবাৰ চেষ্টা কৰিম মহাৰাজ। এই কালকেতু জীয়াই থকালৈকে আপুনি নিশ্চিন্ত হৈ থাকক। এটা অপদাৰ্থ ৰাখালে বালক সিও আহে কংসধিপতিৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ। তাৰ ইমান সাহস কেনেকৈ হ'ল কালকেতু? শুনিবলৈ পাইছো কৃষ্ণ হেনো প্ৰকৃততে নন্দ গোৱালৰ পুত্ৰ নহয়। কালকেতু সিয়েই হেনো বসুদেৱ দৈৱকী গৰ্ভজাত অষ্টম সন্তান। এই কথা তুমি কাৰ মুখত শুনিলা? বসুদেৱে মায়াৰ বলেৰে তনয়া যুগমায়াক নিজ পুত্ৰৰ বিনিময়ত সলনি কৰি আনিছিল। এই সংবাদ তোমাক কোনে দিলে? সকলো প্ৰজাৰ মুখে মুখে সেই একেই কথা মহাৰাজ। যি প্ৰজাই এনে অপপ্ৰচাৰ কৰি ফুৰিছে, যি প্ৰজাই মন্ত্ৰণা দিছে কংস নিধনৰ, সেই প্ৰজাৰ মুখত অগ্নি সংযোগ নকৰাকে তুমি এই বাৰ্তা মোলৈ কঢ়িয়াই আনিলা। ক্ষমা কৰিব মহাৰাজ, আকৌ এবাৰ চেষ্টা কৰিম। এতিয়াও দৈৱকী আৰু বসুদেৱ আপোনাৰ লৌহ কাৰাগাৰত বন্দী হৈ আছে আৰু তেওঁলোকক সুধিলেই কি দেৱৰ্ষি এনেকৈ কংসৰ বিশ্ৰাম কক্ষত প্ৰৱেশ কৰাৰ আগতে অনুমতি লোৱাৰ আৱশ্যক নাছিল কংস। এই বিন বৈৰাগী নাৰদে তোমাক একো অনিষ্ট কৰিব নোৱাৰে। অসময়ত আগমনৰ উদ্দেশ্যই বাকী এই বিপদগ্ৰস্ত কংসকে আসন্ন বিপদৰ পৰা ৰক্ষা কৰা। বিপদ? কংসৰ বিপদ? দেৱৰ্ষি
কংসৰ আকৌ কিহৰ বিপদ? নারায়ণ নারায়ণ, তুমি জানো শুনা নাই কংস? গোকুলৰ নন্দৰ গৃহতে দুটি গোপ বালকৰ প্ৰভাৱে দিনে দিনে বাঢ়ি গৈছে। আৰু তাতোতকৈ মাৰাত্মক কথা কংস, সিহঁত হেনো আচলতে নন্দৰ সন্তান নহয়, সিহঁতে হেনো দৈৱকী আৰু বসুদেৱৰ সপ্তম আৰু অষ্টম সন্তান। এই অষ্টম সন্তানে জানো দেৱতাসকলে কোৱা নাছিল তোমাৰ বিপদৰ আগজননী? আৰু মই যদি কওঁ এয়া অপপ্ৰচাৰ, যুক্তিহীন, অবিশ্বাস্য। নারায়ণ নারায়ণ, অবিশ্বাস্য হলেও সন্দেহ ভংগ কৰাত তোমাৰ কি আপত্তি আছে কংস? এই দুই হাতেৰেই তুমি বহুতো নিৰীহ শিশু হত্যা কৰিলা, ঘৰে ঘৰে অগ্নি জ্বলাই মথুৰাপুৰী শ্মশানত পৰিণত কৰিলা, আৰু তাৰ ভিতৰত দুটা সংখ্যা বেছি কৰি ল'লা। তাত তোমাৰ আপত্তি কি কংস? এই বিষয়ে মই নিশ্চেষ্ট হৈ বহি থকা নাই দেৱৰ্ষি। সেই দুটা গোপবালকক হত্যা কৰিবলৈ কত কৌশল মই কৰিছো ৰচনা, কিন্তু মোৰ সকলো প্ৰচেষ্টা ব্যৰ্থ হৈছে। কংস, ক'ৰবাত ভুল হৈ গ'ল তোমাৰ। সন্ধিৰ বান্ধ বুদ্ধিহে কাটিব পাৰি, এটা নতুন কৌশল লোৱা নাই কিয়? নতুন কৌশল? হয়, নতুন কৌশল। কি নতুন কৌশল? তুমি মথুৰাত ধনুযজ্ঞ আৰম্ভ কৰা, আৰু সেই ধনুযজ্ঞলৈ ৰামকৃষ্ণক নিমন্ত্ৰণ কৰা। পাৰিলে ইয়াৰ পৰা এজন যোগ্য মানুহ পঠিওৱা তেওঁলোকক আনিবৰ বাবে। যজ্ঞলৈ মাতিলে নন্দৰাজেও আপত্তি নকৰিব, আৰু ৰামকৃষ্ণই আহিবলৈ আগ্ৰহ প্ৰকাশ কৰিব। উত্তম উত্তম, মথুৰাত মই ধনু যজ্ঞ কৰিম আয়োজন। কংস, কেৱল ধনুযজ্ঞ পাতি ৰামকৃষ্ণক মথুৰালৈ মাতি আনিলেই তুমি নিষ্কণ্টক হ'ব নোৱাৰা। তাৰ পাছৰ কথাখিনিহে অতি গুৰুত্বপূৰ্ণ। দেৱৰ্ষি, ইমানখিনি সোঁৱৰাই দিয়াৰ প্ৰয়োজন বোধ নকৰো দেৱৰ্ষি। কংসৰ প্ৰাণ বৈৰী দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান যদি নিজে আহি ধৰা দিয়ে হাতৰ মুঠিত, আপোন ভাগিন বুলি প্ৰেম আলিংগন তাক নকৰে কংসই। তাৰ পৰিৱৰ্তে বসুদেৱ আৰু দৈৱকীয়ে ভাগে ভাগে পাব উপহাৰ এটি এটি চিহ্নশীৰ নিজ সন্তানৰ। নাৰায়ণ নাৰায়ণ, এইটো বীৰত্বৰ চিন কংস। তুমি বিলম্ব নকৰি অতি সোনকালেই নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ। বিলম্বই ঘটাব বিখিনি জানিবা নিশ্চয়। মই এতিয়া আহিলোহে। যাওক দেৱৰ্ষি। এ ফুলত বন্দী হইলে, এ কুন্দিল ৰাজনী জালত বন্দী হইলে, চগা এ তুমি বন্দী হইলা দৰ্প অহংকাৰে, এ নিচিনি কৃষ্ণৰ মায়া। নাৰায়ণ নাৰায়ণ নাৰায়ণ। কালকেতু, মহাৰাজ,
বসুদেৱক কাৰাগাৰৰ পৰা মোৰ ওচৰলৈ লৈ আহা। দিবা আজ্ঞা মহাৰাজ। বসুদেৱক মাতি অনাৰ আৱশ্যক নাছিল। ই যে এক জ্বলন্ত সত্য। অক্ৰূৰ, বিষ বাষ্প লাহে লাহে উদগিৰণ হ'ব ধৰিছে। মথুৰাৰ মুকলি আকাশ টানি পেলাবলৈ আৰু সৰহপৰ নাই কংস। অক্ৰূৰ, তুমি ৰাজদ্ৰোহী। তোমাৰ অপৰাধ অতি গুৰুতৰ। সেই অপৰাধৰ ৰায় তুমি বহুদিনৰ আগতেই দি থৈছা কংস। সেই শাস্তি এতিয়াও ৰহিত হোৱা নাই। এইয়া বন্দী বসুদেৱ। বসুদেৱ, তোমাক মই দুটা প্ৰশ্ন সুধিম আৰু মই তাৰ সঠিক উত্তৰ বিচাৰো। কোৱা কংস, তুমি কি জানিব বিচাৰিছা? বসুদেৱ, 6টি সন্তান তুমি মোৰ হাতত তুলি দিয়াৰ পাছত মই যিদিনা দৈৱকীৰ কোলাৰ পৰা এটি কন্যা সন্তান আজৰি আনিছিলো, সেই সন্তান তোমালোকৰ সপ্তম সন্তান হয় নে নহয়? আৰু সেই সন্তান প্ৰকৃততে কন্যা সন্তান আছিল নে পুত্ৰ সন্তান? তোমাৰ প্ৰথমটো প্ৰশ্নৰ উত্তৰত কওঁ, সেই সন্তান আমাৰ সপ্তম সন্তান নাছিল। এই কথা তুমি মোক আগতে জনোৱা নাছিলা কিয়? গণনাৰ ভাৰ মোৰ ওপৰত নাছিল ৰাজন। তুমিয়েই লেখি লেখি এটাৰ পাছত এটাকৈ আমাৰ সন্তান কেইটা হত্যা কৰিছিলা। সেই সন্তান কি কন্যা সন্তানেই আছিল? দৈৱকীৰ বুকুৰ পৰা কাঢ়ি অনা সন্তানটি যে কন্যা সন্তানেই আছিল, তাকতো তুমি নিশ্চকুৰেই দেখিছিলা। মই সেই কথা সোধা নাই। মই জানিব বিচাৰিছো সেই সন্তান তোমালোকৰ হয় নে নহয়? তাকে কওঁ শুনা কংস, সেই কন্যা সন্তানটিৰ বিনিময়ত সেই কন্যা সন্তানটি আমাৰ নাছিল, আৰু সেই কন্যা সন্তানটিৰ বিনিময়ত আমি পুত্ৰ সন্তান লাভ কৰিছিলোঁ। সুৰক্ষিত সুৰক্ষিত মথুৰাৰ কাৰাগাৰৰ ভিতৰত তুমি সেই সন্তান কেনেকৈ পালা বসুদেৱ? কোৱা, কাৰ কন্যা আৰু তোমালোকৰ পুত্ৰ সন্তান কাৰ ঘৰত লুকুৱাই ৰাখিছা? কোৱা। বাহুবলী কংস মহাৰাজৰ সুদৃঢ় হাতৰ পৰা যদি যুগ মায়া আকাশলৈ উৰা মাৰিব পাৰে, তেনেহ'লে এটি সদ্যজাত শিশু বাহিৰলৈ যোৱাটো একো আচৰিত নহয় ৰাজন। বসুদেৱ, ভুক্তি নকৰিবা ৰাজা। তোমাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মই বাধ্য নহওঁ। তাৰ উত্তৰ মই দিম শুনা কংস। দৈৱবাণী শিৰত লৈ বসুদেৱে সেই ৰাতিয়েই তেওঁলোকৰ সন্তানটিক লৈ গকুললৈ যাত্ৰা কৰিছিল, আৰু গকুলৰ যশোদাৰ কোলাৰ পৰা যোগমায়াক লৈ পুনৰ মথুৰালৈ উভতি আহিছিল। বসুদেৱ, তোমালোক মহাভাগ্যৱান। বিশ্বাসঘাতক। কেৱল সিমানেই নহয় ৰাজন, তোমাৰ অজ্ঞাতে মোৰ সপ্তম পুত্ৰও
নন্দৰ ঘৰতেই আছে ৰাখাল বালক হৈ ৰাম কানু দুয়ো ভাই উমলিছে আনন্দ মনে বৃন্দাবনত বসুদেৱ কংসৰ প্ৰাণবৈৰী অষ্টম পুত্ৰক আঠে বেথেনি যশোদাৰ কোলাত খুৱাই থৈ অহাৰ পাছতো ইমান দিনে যে ৰাম কানুৱে তোমালোকৰ চিহ্নক্ষীৰ দেখিবলৈ পোৱা নাই। ইও তোমাৰ এই অনুগ্ৰহ নেকি ৰাজন? বিদ্ৰোহ নকৰিবা বসুদেৱ, মনত ৰাখিবা বন্দী তুমি। ইয়াৰ বাবে তোমাক কেনে শাস্তি দিব পাৰো তুমি জানা? তুমি মোক ভয় দেখুৱাইছা নেকি কংস? শাস্তিলৈ ভয় কৰা হলে প্ৰতিজ্ঞাবদ্ধ হৈ তোমাৰ পোতাহলত পচি মৰিবলৈ নাহিলোহেঁতেন। কালকেতু মহাৰাজ, বসুদেৱৰ গাৰ পৰা শৃংখল খুলি দিয়া। বসুদেৱ, আজিৰ পৰা তুমি মুক্ত। সেয়া সেয়া কিহৰ অভিনয় কংস? অভিনয় নহয়, সঁচাকৈ তুমি আজিৰ পৰা মুক্ত। মাত্ৰ এই মুক্তিত এটা চৰ্ত আছে। ৰাম কানুক তুমি মথুৰালৈ আনি দিব লাগে। তুমি তুমি হহুৱালা কংস, তুমি হহুৱালা। বহুদিন ধৰি মই প্ৰাণ খুলি হাঁহিবলৈ পোৱা নাছিলো, তুমি হহুৱালা কংস। বিদ্ৰোহ নকৰিবা বসুদেৱ। শুনা কংস, ৰাম কানুক মথুৰালৈ ঘূৰাই আনিম বুলি ভাবি বসুদেৱে এদিন যমুনাৰ দুকুল টকা পানীৰ মাজেদি মাজ নিশা গকুললৈ লৈ যোৱা নাছিল। তোমাৰ আদেশ মই অমান্য কৰিম ৰাজন। ইমান অহংকাৰ! কালকেতু, মহাৰাজ, এতিয়াই বসুদেৱক কাৰাগাৰলৈ লৈ যোৱা। জীৱা আজ্ঞা মহাৰাজ। সময়ত উপযুক্ত বিচাৰ কৰা হ'ব। যোৱা। তোমাৰ আদেশ মই পালন কৰিম কংস। তুমি পাৰিবা অক্ৰূৰ? নিশ্চয় নিশ্চয় পাৰিম। তেন্তে যোৱা অক্ৰূৰ। মথুৰাত মই ধনু যজ্ঞ আয়োজন কৰিছো। সেই যজ্ঞলৈ বুলি তুমি ৰাম কানুক লগত লৈ আহিবা। নন্দৰাজকো নিমন্ত্ৰণ জনাবা। সেয়ে হওক, কালিলৈ প্ৰত্যুষতে মই গকুললৈ যাত্ৰা কৰিম। যোৱা। এবে মই মাগিছো বিদায়। কানু, এইবাৰ তহঁত সাৱধান। এইখন বিৰিন্দাৰ বননি নহয়, এইখন সুৰক্ষিত মথুৰা নগৰী। আৰু মই পুতনা ৰাক্ষসী নহয়, অঘাসুৰ
বকাসুৰ কিংবা ধেনুকাসুৰ নহয়। এইবাৰ তহঁতৰ সন্মুখত স্বয়ং মথুৰাধিপতি কংস আৰু সেই কংসৰ বলিশালত স্বেচ্ছাই মোৰ পাতি দিবলৈ তহঁত লাহে লাহে আহিব লাগিছ।